মই ভানুৱে মোৰ ৰেচিপি মিনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। এয়া আজি মই বনাব লৈছোঁ ৰাজমাহ। এতিয়া মই পিঁয়াজ আলু অলপমান কালাৰ হোৱালৈকে মই ভাজি লওঁ। মই জুইৰ ফ্লেমটো অকণমান মিডিয়ামত ৰাখিছোঁ, কাৰণ তাতে বেছি দিলে মানে লাগি যায় ন, তাৰ কাৰণে কমকৈ দিলে ভাজি কালাৰ আহিলে কালাৰ বিলাহীটো আহিলে তেতিয়া মই বিলাহী পিঁয়াজখিনি অকণমান ৰেডি কৰি কালাৰ ভাজি অকণমান ত' মই কৰি মেলি বিলাহী ভাজি এয়া মোৰ কালাৰ আহি গৈছে। এতিয়া মই বিলাহী ভাজি এয়া মই নিমখ দি দিছোঁ অলপমান। গৰম মছলা পাউডাৰ লাল যিহেতু মোৰ বিলাহীখিনি তাও অলৰেডি তেলটো ওলাব ধৰিছে, তাৰ কাৰণে মই এতিয়া ৰাজমাহটো মই কৰি থৈছিলোঁ, তাৰ কাৰণে গৰম পানী মই অলপ পানী বনাইছোঁ। তাৰপিছত দুটা চুটি আহিবৰ কাৰণে মই এতিয়া অকণমান ভাতটো যাবলৈ কাৰণে অকণ 1 মিনিটমান ধুই দিম, তাৰপিছত আকৌ চাব দুটা তিনিটা চুটি দি পেলাই মোৰ এনেকৈ তেলটো হোৱা নাই। এতিয়া মই আকৌ এনেকৈ গুড়ি কৰি লওঁ। যিহেতু অলপ সিজিব বাকী আছে, তাৰ কাৰণে মই আজিলৈ মোৰ মিনি ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ। মোৰ ৰেচিপি যদি ভাল লাগিল চাই আপোনালোকে, মোৰ ৰেচিপিটো আপোনালোকে চাই ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব।